তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কেতিয়াবা পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এটা বহুত দিনৰ পাছত আজি এটা দৰকাৰী কথা লৈ আহিছোঁ, কাৰণ মোৰ পাছফালে বেকগ্ৰাউণ্ডত দেখা পাইছে এডাল সাপ আছে। গতিকে কিয় সাপ আছে কৈ আছোঁ ন, চাব। আপোনালোকে বহুত সাপ দেখিছে, অজগৰৰ পৰা মানে বহুত সাপ দেখিছে, কিন্তু আপোনালোকে ভাবিছেনে যে যি এখন সাপে আপোনাক কামোৰে তেতিয়াহ'লে আপোনাৰ কিয় মৃত্যু হয় বা আপুনি তৎক্ষণাত কিয় মৰি যায়। তো আজি সেই কথাটো ক'বলৈ মই আজি ওলাইছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো আজি বিখ্যাত কুৱেশ্যনটোৰ উত্তৰ দিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে আপোনালোকে একো আলু গুৰু একো বুজি নাপাব। গতিকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু সাপে কামোৰে যদি আপুনিও এই কামটো কৰক, শেষত কৈছোঁ কি কৰিব। সাপে কামোৰিলে মুঠতে য'ত কামোৰে তাত বান্ধি দিব। তো আপোনালোকক কি বান্ধি দিয়াৰ কথা কৈছোঁ শুনক। বান্ধি মানে কি, আপোনালোকে যোনখিনি জেগাত সাপে কামোৰে তো সেইখিনি জেগাত তৎক্ষণাত আপোনালোকে কাপোৰ এখন বান্ধি দিয়ক, কাৰণ ইয়াৰ এটা ডাঙৰ ৰহস্য আছে শুনক। চাওক, যেতিয়া মানুহক এখন সাপে যেতিয়া মানুহক খুটিয়াই বা মানুহক যেতিয়া কামোৰে তেতিয়া আচলতে কিয় মানুহৰ লগালগ মৃত্যু হয়, ইয়াৰ এটা ডাঙৰ কথা আছে। তো এজন ডাঙৰ ইউটিউবাৰ, এজন ফেমাছ ইউটিউবাৰ ডাভিড স্পিটছ নামৰ এজন ইউটিউবাৰ তাৰমানে এখন সাপৰ পৰা বিখিনি উলিয়াই লৈছিল। যে সাপ কামোৰে যে মানুহৰ বি লাগে, সেই বিখিনি এটা গিলাচত ধুনীয়াকৈ ওলাই লৈছিল। তাৰ পাছত এটা চিৰিঞ্জৰ সহায়ত সেই বিখিনি যিখিনি মানে ওলাই লৈছিল, সেই বিখিনি আনি তো আমাৰ হিউমেন যিবিলাক কিবা আছে মানে আমাৰ মানুহৰ তেজৰ লগত লগ কৰি দিছিল। আৰু যেতিয়া মানুহৰ তেজৰ লগত লগ কৰি দিছিল তেতিয়া কেনেকুৱা হৈছিল আপোনালোকে চাই লওক। তো চাওক, যেতিয়া মানুহৰ লগত লগ কৰিছিল মানুহৰ তেজৰ লগত সেই বিখিনি চাওক কেনেকুৱা একেবাৰে মানে জেলি টাইপ হৈছিল। আৰু এয়াই আছিল আচল ৰহস্য। আৰু যেতিয়া এনেকৈ জেলি টাইপৰ হয় তেতিয়া আচলতে তেজ চলাচল বন্ধ হৈ যায়। আৰু যেতিয়া মূৰলৈকে তেজ যাব নোৱাৰা হয়, গটা বান্ধি যায়, তেতিয়া মানুহৰ আচলতে মৃত্যু হয়। তো বাই বাই। যদি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিব, ছাইডত থকা যিটো বেল আইকন আছে দবাই দিব। আৰু যদি এনেকুৱা ভিডিঅ' লাগে কমেণ্টত নহয় তলৰ কমেণ্টত জনাব। বাই বাই।